गासैबो जोंनि 40टा समस्थियाव जायफोरा गोलाव हान्जा सुरनाय साइकेल रेलि खालामनाय हाबाफारिफ्राव बाहागो लादों बिथांमोननो बयनोबो साबायखर बावदों आरो बे सोलायनायनि जि रेलि बे रेलिया जाफुंसार महर मोनबाय। जोंनि UPPL हान्जानि सेन्ट्रेल लिडारफोर, जिल्लानि लिडारफोर, ब्लक, प्राइमारि आरो बुथ गासैबो लामा थाबाय साइकेल रेलि खालामै गामि ओनसोलनि माखासे जेंनाफोरखौ बुजिनो हाबाय, नायनो हाबाय आरो बे जेंनाफोरखौ लानानै रायजो राजाफोरनि लुबैनाय, हास्थायनाय, रायजो राजाफोरनि दुखु खैफोदफोरखौ बुजिनो हाजोब्बाय आरो दिनै जोङो बेखौनो सानदों कि जोंनो मोनसे सोलायनायनि जांख्रिथाय नांगौ, जोंनो मोनसे जौगानायनि जांख्रिथाय नांगौ, जोंनो मोनसे जाख्ल'नायनि हेंथायै जोङो मोनसे गोग्गो खुंथाय गायसननो थाखाय जोंनो जांख्रिथाय नांगौ आरो बे जांख्रिथायखौ UPPL दोलोआ लाबोनो हाबाय आरो इयुनाव सरकार दानाय लोगो लोगोनो गासैबो गोरिब गुन्द्रानिफ्राय लानानै गासैबो थाखोनि सुबुंफोरनि मोजांनि थाखाय खामानि मावनो हागोन बेखौ जोङो नैबे समाव मिजिंथिनो हायो। এই সময়ত মই প্ৰথমতে আমাৰ এই যে যাত্ৰা পদযাত্ৰা আৰম্ভ হৈছে এই পদযাত্ৰাৰ যিসকলে অংশগ্ৰহণ কৰিছে আমাৰ সাইকেল ৰেলীতে হওক মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজি আমাৰ যিটো পদযাত্ৰাৰ কাৰ্যসূচী এইটো সফল হ'ল। এইকাৰণে সফল হ'ল কি আমাৰ যিটো উদ্দেশ্য গাঁৱে ভূঞে কৰি ৰাইজৰ বিভিন্ন সমস্যাৰ মানে জানাৰ কাৰণে ভাৱ বিনিময় কৰাৰ কাৰণে এই কাৰ্যসূচী লোৱা হৈছিলে আৰু এই কাৰ্যসূচী আজি সফল হ'ল আৰু বিভিন্ন জায়গাত আজি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে উন্নয়ন হোৱা নাই, স্কুল কলেজৰ অৱস্থা ভাল নহয়, ৰাস্তা ঘাটৰ অৱস্থা ভাল নহয়, দুখীয়া গৰীব মানুহবিলাকে বহুত কষ্ট কৰি জীৱন নিৰ্বাহ কৰি আছে আৰু এই গোটেই কথাটো আজি UPPL দলে গাঁৱে ভূঞে ঘূৰি ৰাইজৰ লগত ভাৱ বিনিময় কৰি ইতিমধ্যে চবে গম পালে আৰু অনাগত দিনত আমি এইটোকে বুজিছোঁ আমাক এটা পৰিৱৰ্তনৰ কাৰণে ডাঙৰ এটা ৰেভলিউশ্যন লাগে, এটা বিপ্লৱ লাগে যাতে ইয়াতে কৰাপশ্যন ফ্ৰী এটা গভৰ্ণমেণ্ট আমি আনিব পাৰোঁ, দুখীয়া গৰীব মানুহ কাম কৰিব পাৰোঁ, ইনফ্ৰাষ্ট্ৰাকচাৰৰ কামবিলাক কৰিব পাৰোঁ আৰু সকলো অফিচবিলাকত কৰাপশ্যনটো বন্ধ কৰি সকলো যাতে ভাল ফল পাব পাৰে এই ব্যৱস্থাখিনি কৰাৰ কাৰণে আজি UPPL দলে কাম কৰিব পাৰিব সেইটো আমি বিশ্বাস কৰিছোঁ আৰু সকলো জাতি জনগোষ্ঠী যিহেতু সঁহাৰি দিছে মই চবকে ধন্যবাদ জনাইছোঁ যিসকলে ইমান দিনে আমাৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিছে আমাৰ দলৰ বুথ কৰ্মীলৈকে প্ৰাইমাৰী কমিটি